Hello everyone, কি খবৰ আপোনালোকৰ? আসসালামু আলাইকুম, নমস্কাৰ। NUR'S আন্টি ভিডিঅ'লৈ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি লৈ আহিলোঁ আপোনালোকৰ মাজলৈ বৰালি মাছৰ সৈতে টেঙেচি শাক। আমাৰ গাঁৱৰ ভাষাত এইটোক চেঙা টেঙা বুলি কয়। এনেদৰে মাছখিনি হালধি আৰু নিমখ সানি পেলাই অকণমান টাইম ৰাখি দিলোঁ। তাৰপিছত আদা নহৰু আৰু লগতে পিঁয়াজ কাটি ল'লোঁ। এয়া কেইটামান কেঁচা জলকীয়া, টেঙাৰ তৰকাৰীত সদায় কেঁচা জলকীয়া হ'লে ভাল লাগে। ৰৌনখিনি থেতালি লৈ এনেদৰে তেলখিনি গৰম কৰি মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ। এয়া বৰালি মাছ ফ্ৰাই নকৰিলেও হয়, কিন্তু যোৱাকালিৰ বৰালি মাছ যিহেতু অকণমান হেৰি হোৱা নিচিনা হৈছে, তো মই ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত দিলোঁ এনেদৰে পিঁয়াজ, আদা নহৰু জলকীয়া, হালধি দিলোঁ, অকণমান ধনিয়া গুড়ি জিৰা গুড়ি এনেদৰে মিক্স কৰি পেলাই দিলোঁ। দি পেলাই এনেকৈ ভাজি আছোঁ। এটা কথা মনত ৰাখিব, যেতিয়া যিকোনো তৰকাৰী বনোৱা যায় পিঁয়াজটো সদায় মইষ্ট হ'ব লাগে, মোলায়েম হ'ব লাগে, নহ'লে পিঁয়াজে চকু মেলি থাকে। পিঁয়াজে চকু মেলি থাকিলে খাই ভাল নালাগে। তাৰপিছত এনেদৰে মই টেঙাখিনি পেলাই দিলোঁ, যিখিনি টেঙেচি শাক তথা আমাৰ গাঁৱৰ ভাষাত চেঙা টেঙা বুলি কয়। এনেদৰে দিলোঁ, দি পেলাই মই চোৱালৈকে ভাজিলোঁ। ভাজাৰ পিছত এনেকৈ পানী দিছোঁ। পানীটো দিওঁতে